নমস্কাৰ বন্ধু বান্ধৱীসকল 24 অক্টোবৰৰ পৰা হোৱাটছএপ নচলিব কোন মোবাইলৰ মডেলত নচলিব এখন লিষ্ট আহিছে ভিডিঅ'টো শেষলৈকে চালে সকলোখিনি তথ্য গম পাব হোৱাটছএপ ব্যৱহাৰকাৰী সকললৈ অতিবয়া খবৰ 24 অক্টোবৰৰ পৰা আপোনালোকে হোৱাটছএপ চলাব নোৱাৰিব নিজৰ মোবাইলত কোন মোবাইলৰ মডেলত নচলিব এখন লিষ্ট আহিছে স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাব আৰু এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সকলো ধৰণৰ ইনফৰমেশ্যন আগতীয়াকৈ আপোনালোকক দি থাকিবলৈ চেষ্টা কৰিম গতিকে জবৰ ক্ষেত্ৰত হওক বা এনি ইনফৰমেশ্যন ক্ষেত্ৰতে হওক সকলো ধৰণৰ আপডেট সময়মতে পাই থাকিবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ 24 অক্টোবৰৰ পৰা হোৱাটছএপ নচলিব কোন মোবাইলত সকলো মোবাইলতে নহয় কিছুমান দুই এটা মডেলতে নচলিব কিহৰ কাৰণে নচলিব এইখিনিও আপোনালোকে জানিব যে কিহৰ কাৰণে সেই নিৰ্দিষ্ট মডেলসমূহত হোৱাটছএপ নচলিব বা প্ৰব্লেমটো কি সকলোখিনি মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম ভিডিঅ'টো শেষলৈকে চাই থাকিব যেহেতু হোৱাটছএপ নচলিব কি কাৰণত নচলিব আপোনালোকে জানিবলৈ ভিডিঅ'টো শেষলৈকে চাব লাগিব যেহেতু হোৱাটছএপ ব্যৱহাৰকাৰীসকলে যেহেতু হোৱাটছএপটো বৰ্তমান আপডেট হৈছে বহুত ধৰণৰ আপোনালোকে নিজৰ হোৱাটছএপটো যেহেতু গমেই পাইছে যে হোৱাটছএপ বহুত আপডেট হৈছে বিভিন্ন ধৰণৰ সা সুবিধা আহিছে হোৱাটছএপত নিউ ভাৰ্চন আহিছে হোৱাটছএপ কিন্তু কিছুমান মোবাইলত কিন্তু 24 অক্টোবৰৰ পৰা হোৱাটছএপ চলাব নোৱাৰিব নতুন আপডেট যিবিলাক হোৱাটছএপ আহিছে কিছুমান পুৰণি মোবাইল হেণ্ডছেটত চলাব নোৱাৰিব মই এখন লিষ্ট আনিছোঁ য'ত কিছুমান মোবাইল হেণ্ডছেট আছে নাম আছে যি মডেলসমূহত হোৱাটছএপটো 24 অক্টোবৰৰ পৰা চলাব নোৱাৰিব আহকচোন আমি চাওঁ 24 অক্টোবৰৰ পৰা কেইবাটাও স্মাৰ্টফোনত নচলিব হোৱাটছএপ কোন স্মাৰ্টফোনৰ মডেলত নচলিব হোৱাটছএপ এইখিনি মই আপোনালোকক জনাবলৈ ভিডিঅ'টো লৈ আহিছোঁ সমস্যাত পৰিব লাখ হোৱাটছএপ ব্যৱহাৰকাৰী কাৰণ যিসকলে পুৰণা মডেল হেণ্ডছেট ব্যৱহাৰ কৰি আছে স্মাৰ্টফোন তেওঁলোকৰ কাৰণে সমস্যা আহিব কোনটো ভাৰ্চনত সমস্যা আহিব মই আপোনালোকক জনাম যেহেতু সমস্যাত আপোনালোকে পৰিব তাৰ কাৰণে কি কৰিব লাগিব বা কোনটো মোবাইলৰ হেণ্ডছেটত অসুবিধা হ'ব বা কিহৰ কাৰণে হ'ব আপোনালোকে জনাম এণ্ড্ৰইড OS ভাৰ্চন 4.1 আৰু তাৰ আগৰ ভাৰ্চনত নিষ্ক্ৰিয় হ'ব হোৱাটছএপ যেহেতু বৰ্তমান হোৱাটছএপটো আপডেট হৈছে নতুন ভাৰ্চন আহিছে যিসমূহ এণ্ড্ৰইড OS ভাৰ্চন 4.1 এই ভাৰ্চনটো এণ্ড্ৰইড ভাৰ্চনটো যদি আপোনালোকৰ মোবাইলত আছে পুৰণি হেণ্ডছেটসমূহত বিশেষকৈ আছে বা তাৰ আগৰ যদি ভাৰ্চন আছে আপোনালোকৰ মোবাইলত তেতিয়াহ'লে 24 অক্টোবৰৰ পৰা হোৱাটছএপ চলাব নোৱাৰিব নতুন ভাৰ্চন যিটো নতুন আপডেট হোৱাটছএপ চলাব নোৱাৰিব কি মডেলত নচলিব হোৱাটছএপ সেৱা আপোনালোকক মই লিষ্টখন আপোনালোকক দিম আপোনালোকে ভালদৰে চাওক কোনটো মডেল 24 অক্টোবৰৰ পৰা হোৱাটছএপ চলাব নোৱাৰিব স্যামসাং LG মটৰলা HTC কেইবাটাও মডেলত নচলিব হোৱাটছএপ অৰ্থাৎ স্যামসাঙৰ কিছুমান মডেলতে নচলিব হোৱাটছএপ যেনেকৈ ধৰক স্যামসাং গেলাক্সি নোট 2 স্যামসাঙৰ কেৱল স্যামসাং গেলাক্সি নোট 2 যাৰ মডেল আছে এইটোত নচলিব LG অটিমাছ C Pro স্যামসাং গেলাক্সি S2 স্যামসাং গেলাক্সি নেক্সাছ HTC Sensation Sony Xperia S2 Motorola Zoom Galaxy Tab 10.1 Galaxy S ত নিষ্ক্ৰিয় হ'ব হোৱাটছএপ এইকেইটা মডেলত আপোনালোকে 24 অক্টোবৰৰ পৰা হোৱাটছএপ চলাব নোৱাৰিব কোন মোবাইলত চলাব নোৱাৰিব হেণ্ডছেটত মই আপোনালোকক নামসমূহ স্ক্ৰীনত দেখুৱাই দিলোঁ আপোনালোকে ভালদৰে চালে গতিকে এইসমূহ হেণ্ডছেট যিসকলৰ বা এণ্ড্ৰইড যি পুৰণা ভাৰ্চন আছে মই এণ্ড্ৰইডৰ যিটো ভাৰ্চনৰ কথা ক'লোঁ এই পুৰণা হেণ্ডছেটসমূহত যিসমূহ এনেকুৱা ধৰণৰ এণ্ড্ৰইড ভাৰ্চনটো আছে বা তাৰ আগৰ ভাৰ্চন আছে তেওঁলোকে কিন্তু 24 অক্টোবৰৰ পৰা নতুন যিটো আপডেট ভাৰ্চন হোৱাটছএপ চলাব নোৱাৰিব গতিকে যিসকলৰ তেনেকুৱা হেণ্ডছেট আছে তেওঁলোকে হোৱাটছএপ চলাব নোৱাৰিব তাৰ কাৰণে আপোনালোকে এণ্ড্ৰইড যিটো ভাৰ্চন সেইটো আপডেট কৰিব লাগিব বা নতুন বা মোবাইল আপোনালোকে কিনিব লাগিব নতুবা ভাৰ্চন আপোনালোকে আপডেট কৰিব লাগিব পাৰে সফ্টৱেৰ আপডেট গতিকে
যি মোবাইলৰ হেণ্ডছেটসমূহৰ কথা আপোনালোকক জনালোঁ 24 অক্টোবৰৰ পৰা হোৱাটছএপ চলাবলৈ কিছু কষ্ট হ'ব। পৰৱৰ্তী কিবা আপডেট থাকিলে আপোনালোকক মই জনাম। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। পৰৱৰ্তী আপডেট পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। নমস্কাৰ।